ফৰেনচিক সায়েন্সটোক দ্য সায়েন্স অফ ক্ৰাইম বুলিও কোৱা হয়। আপোনালোকে ফিল্মবোৰত দেখিছে চাগে কেনেকৈ এজন ফৰেনচিক ডক্টৰে ক্ৰিমিনেলক ধৰাত পুলিচৰ সহায় কৰে। এজন ফৰেনচিক ডক্টৰে কেনেকৈ ডেড বডিটো পৰীক্ষা কৰি টাইম অফ ডেথ অৰ্থাৎ মৃত্যুৰ সময় গম পাই যায়। ক্ৰাইম চিনৰ পৰা ইভিডেন্স কেনেকৈ কালেক্ট কৰে, ফিংগাৰপ্ৰিণ্টছ, ব্লাড ষ্টেইনছ, কি ৱেপন ব্যৱহাৰ হৈছিল। ফৰেনচিক সায়েন্সৰ বিষয়ে আপুনি কিছু নজনা কথা ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যেতিয়া ক'ৰবাত কিবা ক্ৰাইম হয়, ধৰি লওক এটা জেগাত এটা ডেড বডি উদ্ধাৰ হ'ল, তেতিয়া নিয়েৰেষ্ট পুলিচ ষ্টেচনলৈ ইনফৰমেশ্যনটো যায়। সেই পুলিচ ষ্টেচনটোৰ পৰা এটা টীম ক্ৰাইম চিনটোলৈ পঠোৱা হয়। এই টীমটোৰ ফাৰ্ষ্ট কামটো হ'ল ক্ৰাইম চিনটো ছিকিউৰ কৰা, অৰ্থাৎ তেওঁলোকে ধ্যান ৰাখিব লাগে যাতে ক্ৰাইম চিনটোত কোনো সোমাব নোৱাৰে আৰু তাত থকা বস্তুবোৰ কোনেও লৰচৰ কৰিব নোৱাৰে, যাতে ইভিডেন্সবোৰ কণ্টামিনেট নহয়। আপোনালোকে দেখিছে চাগে ক্ৰাইম চিনবোৰত এডাল য়েল্ল' কালাৰৰ ৰিবন লগাই থোৱা থাকে, য'ত লিখা থাকে ক্ৰাইম চিন ডু নট এণ্টাৰ। এইটোৱে হৈছে ক্ৰাইম চিন ছিকিউৰ কৰা। ক্ৰাইম চিনটো ছিকিউৰ কৰাৰ পাছত জেনেৰেলি পুলিচৰ টীমটোৱে তাৰ পৰা ইভিডেন্স কালেক্ট কৰে। যদি কেছটো বেছি চেঞ্চিটিভ হয় বা হাই প্ৰফাইল কেছ হয়, তেতিয়া ফৰেনচিক টীম আহি ক্ৰাইম চিনটোৰ পৰা ইভিডেন্স কালেক্ট কৰে। ফৰেনচিক টীম আহি প্ৰথমতে ক্ৰাইম চিনটো ফটোগ্ৰাফি কৰিব, গোটেই ক্ৰাইম চিনটোৰ ফটো মাৰিব। যোনজনে ফটো মাৰে তেখেতক ফৰেনচিক ফটোগ্ৰাফাৰ বুলি কোৱা হয়। তাৰ পাছত ক্ৰাইম চিনটোৰ প্ৰপাৰ স্কেটচিং হ'ব, মেজাৰমেণ্ট হয়, অৰ্থাৎ ডেড বডিটো ৱালখনৰ পৰা কিমান দূৰত আছিল ইত্যাদি। তাৰ পাছত ক্ৰাইম চিনটোৰ পৰা ইভিডেন্স কালেক্ট কৰা হয়। ক্ৰাইম চিনটোত থকা যিকোনো ছাছপিচিয়াছ বস্তু ইভিডেন্সৰ ৰূপত কালেক্ট কৰি লোৱা হয়। ধৰি লওক এটা ঘৰত ক্ৰাইম হ'ল, সেই ঘৰটোততো বহুতবোৰ ফিংগাৰপ্ৰিণ্টছ থাকিব, ঘৰৰ মানুহৰ, আলহীৰ, কাম কৰা মানুহৰ। গোটেইবোৰ ফিংগাৰপ্ৰিণ্টছ কালেক্ট কৰাটো সম্ভৱ নহয়। এজন ফৰেনচিক অফিচাৰে ভালদৰে জানে কোনটো জেগাৰ পৰা ফিংগাৰপ্ৰিণ্টছ কালেক্ট কৰিব লাগে আৰু কোনটো জেগাৰ পৰা নালাগে। অৰ্থাৎ ফৰেনচিক অফিচাৰে ক্ৰাইম চিনটো ষ্টাডি কৰি অনুমান লগাব পাৰে কোনটো জেগাত ক্ৰিমিনেলৰ ফিংগাৰপ্ৰিণ্টছ পোৱা চান্স বেছি থাকে। গোটেই ইভিডেন্সবোৰ কালেক্ট কৰাৰ পাছত এটা পেকেটত ভৰাই প্ৰপাৰ চিল কৰা হয়। চিল কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ কোনোবা এটা ইভিডেন্সৰ পেকেটত যদি চিল নাথাকে বা চিলটো ভালকৈ নলগায় বা চিলটো কিবা কাৰণত ভাগি গ'ল, তেতিয়া ফৰেনচিক লেবৰেটৰীয়ে সেই ইভিডেন্সৰ পেকেটটো ৰিজেক্ট কৰি দিব। এবাৰ ইভিডেন্সবোৰ ফৰেনচিক লেবৰেটৰীত যোৱাৰ পাছত ফৰেনচিক টীমটোৱে তেতিয়ালৈকে কাম ষ্টাৰ্ট নকৰে যেতিয়ালৈকে পুলিচৰ ইনভেষ্টিগেটিং অফিচাৰৰ পৰা এখন ফৰৱাৰ্ডিং লেটাৰ নাহে। সেই ফৰৱাৰ্ডিং লেটাৰখনত ইনভেষ্টিগেটিং অফিচাৰজনৰ ছিগনেচাৰ থাকিব লাগিব। তাৰ পাছতহে ফৰেনচিক টীমটোৱে ইভিডেন্সবোৰৰ ওপৰত কাম ষ্টাৰ্ট কৰিব। ইভিডেন্স কালেক্ট কৰাৰ পাছত ডেড বডিটো নিয়েৰেষ্ট গভৰ্ণমেণ্ট হস্পিটেললৈ পঠোৱা হয় পষ্টমৰ্টমৰ কাৰণে। সেই হস্পিটেলখনৰ ডক্টৰ এজনে পষ্টমৰ্টম কৰে। এতিয়া সকলোৰে মনত প্ৰশ্ন আহিব পাৰে, পষ্টমৰ্টম আৰু ফৰেনচিক এনালাইচিছৰ মাজত কি ডিফাৰেঞ্চ থাকে। চাওক, পষ্টমৰ্টম ৰিপৰ্টটোত কজ অফ ডেথ অৰ্থাৎ মানুহজনৰ কেনেকৈ মৃত্যু হ'ল, শৰীৰৰ কোনটো জেগাত ইনজুৰি আছিলে, বডিটো কেনেকুৱা কণ্ডিশ্যনত হস্পিটেললৈ আনিছিলে, এই সকলোবোৰ কথা মেনশ্যন থাকে। কিন্তু মানুহজনৰ হত্যা কি ৱেপন দি হৈছিল, যদি গুলী মাৰি হত্যা হৈছিল, কোনটো বন্দুক ব্যৱহাৰ হৈছিল, যদি চাকু মাৰিছিল, কেনেকুৱা চাকু ব্যৱহাৰ হৈছিল, আৰু যদি পয়জন দিয়া হৈছিল, কোনটো পয়জন আছিল, এই সকলোবোৰ কথা ফৰেনচিক এনালাইচিছৰ পৰা গম পোৱা যায়। এতিয়া ডেড বডিটো পৰীক্ষা কৰি ফৰেনচিক ডক্টৰসকলে টাইম অফ ডেথ অৰ্থাৎ মানুহজনৰ মৃত্যু কোনদিনা, কিমান সময়ত হৈছিল কেনেকৈ গম পায়। এইটো জানিবলৈ মানুহ মৰাৰ পাছত ডেড বডিটোত কি কি ষ্টেজত কেমিকেল চেঞ্জেছ হয় বুজিব লাগিব। ফাৰ্ষ্ট ষ্টেজ ৰাইগৰ মৰ্টিছ, মানে শৰীৰৰ মাচলবোৰ ষ্টিফ হৈ যোৱা। মাচলবোৰ ইমানেই টান হৈ যাব, মানুহজন মৰোতে যিটো পজিশ্যনত আছিলে সেই পজিশ্যনটোতে থাকি যাব। যদি মানুহজন মৰা সময়ত হাতটো ওপৰলৈ দাঙি আছিলে, হাতটো ওপৰলৈ দাং খাই থাকি যাব, আপুনি তললৈ নমাব নোৱাৰে, ইমানেই বেছি টান হৈ যায়। এই প্ৰচেছটো মৃত্যুৰ 2 পৰা 3 ঘণ্টাৰ পাছত ষ্টাৰ্ট হয় আৰু 28 পৰা 36 ঘণ্টাৰ পাছত চেছ হৈ যায়। ছেকেণ্ড ষ্টেজ লিভাৰ মৰ্টিছ বা পষ্টমৰ্টম লিভিডিটি, মানে শৰীৰত থকা ব্লাডখিনি গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ জহত ছাৰ্ফেচৰ ফালে মুভ কৰিব ধৰে। সেইকাৰণে বডিটোৰ ওপৰৰ পাৰ্টটো পেল হালধীয়া কালাৰ নিচিনা হৈ যায় আৰু ছাৰ্ফেচৰ ফালে থকা তলৰ পাৰ্টটো ডাৰ্ক হৈ যায়। এই প্ৰচেছটো মৃত্যুৰ 6 পৰা 12 ঘণ্টাৰ পাছত ষ্টাৰ্ট হৈ যায়। থাৰ্ড ষ্টেজ এলগৰ মৰ্টিছ, মানে বডিটো ঠাণ্ডা হৈ যাব। প্ৰতি ঘণ্টাত 1 পৰা 1.5 ডিগ্ৰী ফেৰেনহাইট বডি টেম্পাৰেচাৰ কমি কমি গৈ থাকিব। ফ'ৰ্থ ষ্টেজ ডিকম্পজিশ্যন, মানে বডিটো গেলিব ধৰিব। বিভিন্ন পোক পতংগ আহি বডিটো ডিকম্প'জ কৰিবলৈ আৰম্ভ কৰিব। কিছুমান পোকে বডিটো চবতকৈ আগতে এটেক কৰিব, কিছুমান পোকে একেবাৰে লাষ্টত আহি এটেক কৰিব। ডেড বডিটো পৰীক্ষা কৰা সময়ত কোনটো পোক পোৱা গৈছিল
তাৰ পৰাও ফৰেনচিক ডক্টৰসকলে টাইম অফ ডেথ গম পাই যায়। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পালে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।